हेलो फ्रेंड्स नमस्कार मैं सीमा आपलोक सीमाचिकी आसाम चेनेल नतुन এটা ভিডিওলৈ স্বাগতম জনাইছো। এই ভিডিওটো মানে ভালেমান দিন হল কৰি থোৱা মানে আপলোড দিয়া নাছিলো, ভাবিলো কি এনেদৰে মানে হাসি থৈ দিও ইউটিউবতে। আৰু এই দেখিছে মানে অকনমানি মন্দিৰ ভাগ দোকানৰ কাৰণে অৰ্ডাৰ দিছিলে আৰু আহি পালে। বহুত ধুনিয়া হয়, বহুত মৰম লগা। আমাৰ মাইনিও মানে পুৰা পিটিকি মোহাৰি চাইছে। আৰু দোকানত যেহেতু মানে ধূপ জ্বলাবলৈ তলত দিগদাৰ হয়, ওপৰতে ধুনিয়াকৈ সৰুকৈ জেগা এডোখৰ হলে ভাল হয়, সেইটো কাৰণে ইয়া অৰ্ডাৰ দিছিলে। আৰু মানে বহুত মৰম লগা আহিলে মন্দিৰ ভাগ, দেখিয়ে ভাল লাগিছে। ইয়াত মানে এনে ফটো আৰু ভগৱানৰ মূৰ্তি ৰাখি আৰু এনেদৰে ধূপ ধুনা জ্বলাব লাগিব আৰু চাকি বন্তি ধুনিয়াকৈ। এয়া দেখিছে আহি পালে। আৰু মানে আপোনালোকক এইখিনিতে এটা কথা কম, আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব, নটিফিকেশ্যন বেলটো অল কৰি দিব। এয়া দেখিছে অৱশেষত আমাৰ মানে ধুনীয়াকৈ লগাই দিলে। লগোৱাৰ পিছত এয়া মানে দেখিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ, মানে বহুত মৰম লাগিছে। মানে যিমান ভাল আহিব বুলি ভাবিছিলোঁ তাতকৈ বেছি ভাল আহিছে। মই ভাবিছোঁ কি